ভাই আইফালে একবাৰ মানে মন্দিৰত নোসোমই মানে মন্দিৰটোত বহুতে নাই মানে সবে মেলা চায় ৰাস মানে কি বহুতে মেলাটোকে বেছি গুৰুত্ব দিয়ে। হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মোৰ লগত আছে উজ্জ্বল। হাই গাইজ উজ্জ্বল মই আৰু কোনে আছে আমি দুটাই আছোঁ আৰু মোৰ চাইকেল দুখন আছে দাদা আমাৰ মাত দি গৈছে সি বোলে। তাৰপিছত মানে গাইজ কি হৈছে মানে আজি অলপ নলবাৰীত যাওঁ। তো নলবাৰীত কেইজন জানে 7 তাৰিখৰ পৰা 19 তাৰিখলৈকে ৰাস মহোৎসৱ। গতিকে বিগত 2 বছৰ ধৰি একেলগে ৰাস যোৱা নাছিল কৰোণাত ধৰি। তো কিবা প্ৰব্লেম আছিল নলবাৰীত। তো অভাৰ ব্ৰিজখন বনাই থকাৰ কাৰণে ভালকৈ সৰুৰ কাৰণেও গতিকে এইবাৰ হ'ব অলপ ডাঙৰকৈ। তো ব'লক চাই হ'ব আমি কি প্ৰস্তুতি চলি আছে ৰাসৰ। তো সেইখিনি দেখাম বুলি আজি যাম। উজ্জ্বল তুমি আৰু মই একে কাপোৰ পিন্ধিছোঁ বগা চাৰ্ট কলা পেণ্ট কেনেহেন চেণ্ডেল চাইকেল আপোনাৰো আছে মোবাইল মোৰো আছে। আপোনাৰ বেগ আছে মোৰ নাই হা আৰু ফিৰব লাগিল দকতে ব'লক। তো গাইজ ফাইনেলি আমি হৰি মন্দিৰ আহি পালোঁ। তো চাব পাৰে উজ্জ্বল আছে আৰু মই আছোঁ। তো এতিয়া আমি ভিতৰত যাই আছোঁ আৰু গাইজ এতিয়া গ্ৰন্থমেলা হ'ব চাগে। এইটো নহয় ক'ত তাতে এতিয়া বাকী চব গণেশ মন্দিৰৰ সেৱাকে হ'ব যি এইবাৰ ব'লক গাইজ। তো গাইজ চাব পাৰে মানে বস্তুখিনি সেনেয়ে আৰু মেইন প্ৰতিমা এভাগে আছে। তো চাওক সেইখন প্ৰতিমাতে অলপ জুম কৰি দিছোঁ বাৰু। সেইখন প্ৰতিমাত হ'ব। তো চাওক বাটটো লৈ আছোঁ বৰ্তমান অলপ ভিডিঅ'টো চাই থাকক। सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है আমি আহিবলৈ ইয়াতে মন্দিৰৰ মানে সেই মূৰ্তি বনাইছে। চাবৰে তাতে মূৰ্তি সজাই থ'ব কিবা বেলেগ বোধহয় ইমান ভালকৈ নাজানো। ওপৰত লেখা আছে মানে আৰু এইবোৰ মূৰ্তি প্ৰস্তুতি চলোৱা হৈছে। চাবৰে সেই খুৰাজনে বনাইছে মূৰ্তি। তো এইখিনিয়ে আৰু যেতিয়া ভালকৈ কাপোৰ চাপোৰ পিন্ধাই সজাব তেতিয়া বহুত ভাল লগা হ'ব। মানে কি মানে অলপ ফুৰিলোঁ আৰু এইবাৰ মানে বেলেগতকৈ বেলেগ হ'ব না সেইকাৰণে দেখাওঁ অলপ চাই থাকোঁ। তো গাইজ মন্দিৰৰ ভিতৰত আহিলোঁ এটা সেৱা কৰি ল'লোঁ। তো লৈ পেলাই বাকী মন্দিৰটো বহুতে ৰাস চাব আহে। সঁচা কথা এইটো কিন্তু বহুতে ৰাস চাব আহি পেলাই একবাৰ মানে মন্দিৰত নোসোমই মানে মন্দিৰটোত বহুতে নাই মানে সবে মেলা চায় ৰাস মানে কি বহুতে মেলাটোকে বেছি গুৰুত্ব দিয়ে। গতিকে এইবাৰ আমি দেখুৱালোঁ মন্দিৰটো কেনেকুৱা। তো চাব পাৰে এইটো মন্দিৰটো এটা সেৱা কৰিলোঁ আৰু সেৱা কৰি আৰু পুনৰ তললৈ যাম। আৰু উজ্জ্বলে গোটাই দেখুৱাই আছে এইখন গোটাই নলবাৰী। তো নলবাৰী চাব পাৰে ইয়াৰ পৰা বহুত ধুনীয়া দেখি ইয়াৰ পৰা মজা লগা হৈছে ন। এইখিনি এখন অভাৰ ব্ৰিজ বনাইছিল তো এইভাবে মানে কাৰ্যালয় আৰু শ্বহীদ মুকুন্দাৱতী বাছ অৱস্থান দেখা আছে। আৰু এইটো চাওকচোন এইটো মন্দিৰ নহয়, দূৰৰ পৰা মন্দিৰ বুলি ভাবিব আপোনালোকে মানে মন্দিৰ নহয় আৰু এইটো মানে ৰংঘৰ টাইপত বনাইছে আৰু কিবা আৰু কি ভাবি বনাইছে। ভিতৰত যাব পাৰিম আমি সেই कैसा है ये सफर
আৰু আহি আমি এটা বস্তু দেখিলোঁ উজ্জ্বল ই ৰিক্সাত 4x4 লিখি লৈছে কি যুগ পড়ছি ন হা ডিম্বু ভাই থাৰ্ড গিনাৰ পাই চব 4x4 হৈ গৈছে ই ৰিক্সাটো 4x4 ৰে यार তো গাইজ ফাইনেলি আমি গেট আহি পালোঁ তো এবাৰ ৰ'দ গতিকে মই এবাৰ চালোঁ এইখনে মানে গেট আৰু তো গেটখন মানে এই গেটখনত ধুনীয়াকৈ ফুটি উঠি অসমৰ সংস্কৃতি তো তথাপিও চাব পাৰে আপোনালোকে তাতে ঢোল একচুৱেলি এইটো ঢোল নহয় চাগে কি বুলি কয় এইটো ঢোলেই কিজানি এই ঢুলীয়া যে মাতে বিয়া বাহুত যে ঢুলীয়া মাতে পূজা বাহুত তো সেইটো ঢোল এইটো মানে বিহুত মাৰা ঢোলটো নহয় তাৰ লগতে তাল আছে আৰু পেঁপা তো ওপৰত জাপি আছে আৰু সেইখিনিতো প্ৰায় একেই আৰু এইখিনি তিৰোতা মানুহৰ নাম পৰি মানে কেনেকৈ দেখুৱাই সেইও দেখুৱাইছে তো ওপৰত ঢোলৰ ওপৰত কেনেকৈ মানে চাৰ্কাছ দেখুৱাই সেইবোৰ আজিকালি ঢুলীয়া নামাতে চাইছোঁ আগতে তো আমি চাইছোঁ আমাৰ গাঁৱতে মাতিছিল দেউল উৎসৱক তো দেউল উৎসৱো আহিছে সেইবোৰ দেখুৱাম বাকী এইখনতে আমাৰ আহি আছোঁ তো আগৰ জেগাখিনি নাই বৰ্তমান তো ইয়াত দুই এটা ফটো উঠি যাওঁ গাইছ এইবাৰ ইয়াতে মেলা হ'ব বোধহয় এইখিনি জেগাতে মেলা হ'ব এইবাৰ বেছি দূৰত নাযাওঁ গাইছ আৰু প্ৰায় মানে মোটামুটি বহুত দেৰি হ'ল আৰু এতিয়া কমেও 12টা বাজিল তো এইটো অনা নাই 12 বাজি তো ইয়াতে পেণ্ডেল আর এটা কি আছে গাইস খালো নাকি বলা গাইস ঘৰত যাই আছোঁ আৰু মানে কি হ'ল আজি ভিডিঅ'খিনি এখানি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব বাকী ৰ'দ আছে এখানি হয়তো মোক কলম দেখিব পাৰে ইগন'ৰ নকৰিব কৰি দিব এইগিলা বাকী লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব তাৰে উপৰিও তো জাষ্ট নৰ্মেল ভিডিঅ' এটা আছিল তো ৰাস্তাৰ ভিডিঅ' ভাল ভিডিঅ' দিম আমি তো উজ্জ্বলে এটা জেগাত যাব লগা হ'ল চ' মই এখানি চাইকেল লৈ আহিছোঁ বাই